নমস্কাৰ। আজি মই আপোনালোকলৈ এটা বুটৰ আচাৰ লৈ আহিছোঁ আৰু তাৰ বাবে মই ইয়াতে এবাটি বুট লৈছোঁ আৰু বুটকেইটা কেঁচা বুটকেইটা মই সিজাই লৈছোঁ। ইমান ভাগি যোৱালৈকে মই অলপ সিজাই লৈছোঁ আৰু সৰু সৰুকৈ আদা লৈছোঁ কাটি অলপমান, আৰু তাতে নহৰু অলপ লৈছোঁ সৰু সৰুকৈ কাটি, আৰু জলকীয়া 4টামান মই টুকুৰা কৰি লৈছোঁ। আৰু এইখিনি এতিয়া মই গোটেইখিনি হাতেৰে এনেদৰে মিলাই দিছোঁ আৰু মিলাই মই অলপ সময় ৰ'দত দিম 3 ঘণ্টামানৰ কাৰণে। একেবাৰে শুকাই যাবলৈ নিদিওঁ, পানীটো টুক যোৱালৈকে মই ৰ'দত দিম। আৰু এতিয়া মই এইখিনি ৰ'দত শুকাবৰ বাবে থওঁ। আৰু এতিয়া বুটৰ আচাৰত দিবৰ বাবে মই মছলাখিনি প্ৰস্তুত কৰি লৈছোঁ। তাৰ বাবে মই গেছত এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটোত মই এতিয়ালৈকে তলত জুইটো দিয়া নাই, প্ৰথমে মই কেৰাহীটো পাতি লৈছোঁ। আৰু ইয়াতে মই এতিয়া 5 ফোৰণ দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ মই 5 ফোৰণ দিছোঁ। আৰু ইয়াতে মই গোটা ধনিয়া দিছোঁ, সৰু চামুচেৰে 1 চামুচ। আৰু এইখিনি মই অলপ জুইটো কমকৈ ভাজি লৈছোঁ এতিয়া। আৰু অলপ ভাজি মই তাতে সৰিয়হকেইটা দিছোঁ। সৰিয়হকেইটা মই পাছত দিছোঁ। 3 চামুচ সৰু চামুচেৰে সৰিয়হ দিছোঁ। সৰিয়হকেইটা মই অলপ ভজাৰ পাছত দিছোঁ, নহ'লে ফুটি যায় বাবে। আৰু এইখিনি এতিয়া মই 2 মিনিটমানৰ কাৰণে ভাজি ল'ম, কম জুইত ভাজি ল'ম। আৰু এতিয়া মোৰ মছলাখিনি হৈছেগৈ, ৰঙচুৱা হৈ গৈছে। এতিয়া মই এখন প্লেটত কাঢ়ি লৈছোঁ আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত মই এখন বেলনা লৈছোঁ আৰু বেলনাখনত মই এটা পটা গুটিৰে মছলাখিনি খুন্দি লৈছোঁ। মই একেবাৰে মিহিকৈ পাউডাৰ কৰি নলওঁ, অলপ খুন্দি লৈছোঁ। আৰু লাহে লাহে মই মছলাখিনি অলপ খুন্দি লৈছোঁ। গোটেইখিনি মছলা মই এনেদৰে পটা গুটিটোৰে খুন্দি লৈছোঁ। আৰু মোৰ এতিয়া মছলা খুন্দা হৈ গৈছে। এতিয়া মই শুকুৱাই ৰখা বুটকেইটা, পানীটো ভালদৰে শুকান হৈ গৈছে। এতিয়া মই এটা গেছত কেৰাহী পাতি লৈছোঁ আৰু তাতে মই চাহৰ কাপেৰে 1 কাপ মিঠাতেল দিছোঁ। আৰু মিঠাতেলখিনি মই ভালদৰে গৰম হ'বৰ বাবে দিছোঁ। আৰু ভালদৰে গৰম হোৱাৰ পাছত গেছটো মই অফ কৰি দিছোঁ। এতিয়া মই গৰম তেলখিনিতে শুকুৱাই ৰখা বুট, নহৰু, জলকীয়া, আদাখিনি দি দিছোঁ। আৰু হেতাখনেৰে লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে হালধি দিম, হালধি অলপ দিছোঁ। আৰু মই নিমখ দিছোঁ, আন্দাজ অনুসৰি মই হালধি নিমখ দিছোঁ। আৰু পুনৰ মই লৰাই দিছোঁ। এতিয়া মই খুন্দি ৰখা মছলাখিনি ইয়াতে দি দিছোঁ। আৰু পুনৰ মই হেতাখন লৰাই দিছোঁ। হেতাখনেৰে লৰাই মই মিলাই দিছোঁ। এতিয়া মই ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আধা চামুচ, আৰু লৰাই দিছোঁ। এতিয়া মই গেছটো অন কৰি দিছোঁ আৰু গেছটো মই একেবাৰে কম কৰি লৈছোঁ। গেছটো মই এইবাবে দিছোঁ যে যাতে মছলাখিনি ভালদৰে মিলি যাব পাৰে, সেইবাবে মই গেছটো অন কৰি লৈছোঁ। এতিয়া মই ইয়াতে দিম ৰেড চিলি পাউডাৰ অকণমান, আধা চামুচ, আৰু পুনৰ মই মিলাই দিছোঁ। এতিয়া মই ইয়াতে এচিটা নেমুৰ ৰস চেপি দিছোঁ। আৰু ভালদৰে হেতাখনেৰে মই মিলাই দিছোঁ। আৰু মই ইয়াতে এতিয়া ভিনেগাৰ দিছোঁ
এখন সৰু হেতাৰে মই 2 হেতা ভিনেগাৰ দিছোঁ। ভিনেগাৰটো দিলে আচাৰটো বহুত দিনলৈকে ভালে থাকে আৰু গোন্ধটো ভাল হয়, সেইবাবে মই ভিনেগাৰ দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে গেছত উতলিবলৈ দিছোঁ আৰু মছলাখিনি শুকাই বুটৰ ভিতৰত সোমাই যাবৰ বাবে অলপ সময় মই তেলতে উতলিবলৈ দিছোঁ। আৰু এতিয়া মোৰ তেলখিনি অলপ শুকান হৈ গৈছে আৰু মই গেছটো অফ কৰি দিছোঁ। আৰু আচাৰখিনি এতিয়া মই এটা বাতিত ভৰাই লৈছোঁ। আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত মই আচাৰখিনি এটা সৰু বৈয়ামত মই ভৰাই লৈছোঁ। এনেদৰে ভৰাই ভালদৰে সাফৰ মাৰি ৰাখি থ'লে বহুত দিনলৈকে খাব পাৰি। আৰু এই আচাৰটো খাবলৈও খুবেই ভাল হয়, ভাতৰ লগত নাইবা ৰুটিৰ লগতো খাব পাৰি। আৰু আপোনালোকেও এবাৰ বনাই খাব আৰু ভিডিঅ'টো ভাল পালে মোক জনাব। ধন্যবাদ।